চকুৰ আলিৰ পিছত এইবাৰ নখুটিত আহি আছে ভাইৰেল কণমানি ৰাবিয়া। আমি খেলার পুতুনা আমায় নিয়ে খেলো না। ভাইৰেল কণমানি ৰাবিয়াক আপুনিও চাব পাৰিব সন্মুখৰ পৰা। চেংৰা বন্ধু রশিয়া বড় ঘরত বসিয়া চেংৰা বন্ধু রশিয়া। শুক্ৰবাৰে নখুটি হাইস্কুল খেলপথাৰত চলি থকা নৈশ ফুটবল খেলৰ অন্তিমখন খেল অনুষ্ঠিত কৰা হ'ব রঙের পিঠ আৰু সেই খেলত উপস্থিত থাকিব ভাইৰেল কণ্ঠশিল্পী ৰাবিয়া। যদি আপুনিও ৰাবিয়াক সন্মুখৰ পৰা চাব বিচাৰে তেন্তে আহি যাওক শুক্ৰবাৰে সন্ধিয়া নখুটি হাইস্কুল খেলপথাৰত। নমস্কাৰ, মই ৰাবিয়া। মই আহি আছোঁ অহা নৌকটি যুৱ সংঘৰ সৌজন্যত নৌকটি হাইস্কুল খেলপথাৰত প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ পুৰণি চতুৰ্থ বাৰ্ষিক নৈশ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল খেলৰ সাংস্কৃতিক সন্ধিয়াত মই উপস্থিত থাকিম। সকলোৰে উপস্থিতি কামনা কৰিলোঁ। লগতে মোক আমন্ত্ৰণ কৰাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।